এতিয়া চোৱা S400 বিষয়ে আমি চাম যে কেনেকৈ S400 কামবিলাক কৰিব ঠিক আছে আমি বৰ্ডত লগাই দিয়া লগে লগে S400 কাম কেনেকুৱা হ'ব দেখি আমি এটা চাম চোৱা S400 তোমাৰ এটা কি হয় এটা গ্ৰুপত আহিব কি তোমাৰ কেতিয়া অকল এটা পাৰ্ট নাহে ই অকল কেতিয়া এখন গাড়ী হিচাপে নাহে এটা তোমাৰ গ্ৰুপত আহিব এটা পাৰ্টত আহিব ঠিক আছে সো তোমাৰ কেইবাটা ভাগ আহিব সো প্ৰথমে যদি এখন গাড়ী যায় তাৰ পাছে পাছে এইখন যাব তাৰ পাছে পাছে এইখন যাব ঠিক আছে আৰু যদি তোমাৰ এটা কমপ্লিট এটা তোমাৰ কি হ'ব এটা গ্ৰুপত চলিব এটা সিস্টেমত হিয়নি কি হ'ব চলিব ঠিক আছে ওকে সো কাম কি হ'ব হেতৰ চোৱা প্ৰথম কথা এই S400 ৰ ভিতৰত মানে এখন গাড়ী আগত যাব যাক আমি কম সাৰ্ভিলেন্স ৰাডাৰ তাক আমি কি বুলি কম সাৰ্ভিলেন্স ৰাডাৰ ঠিক আছে এখন তুমি কি ৰাডাৰ কাম কৰিব এই গোটেই তোমাৰ মানে নেটৱৰ্ক দিব মানে ফ্ৰিকুৱেন্সি ধৰিব ঠিক আছে এই তোমাৰ গোটেই মানে এই সাৰ্ভিলেন্স কৰিব যে ক'ত বেলেগ মিসাইল আহিছে ক'ত তোমাৰ ড্ৰোন আহিছে ক'ৰ পৰা জেট আহিছে ই একেটা সময়ত তোমাৰ আখিটাকৈ অবজেক্টকে চিনাক্ত কৰিব পাৰিব আৰু ই মেক্সিমাম 600 কিলোমিটাৰলৈকে ই মেক্সিমাম 600 কিলোমিটাৰলৈকে সাৰ্ভিলেন্স কৰিব পাৰিব এই তোমাৰ চকু দিব পাৰিব ওটা আমি স্ক্যান কৰি পেলাব তোমাৰ ৰাডাৰ ঠিক আছে যে এই 600 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত কোনোবা ড্ৰোন সোমাইছে নি কোনো বেলেগ দেশৰ ড্ৰোন সোমাইছে নি এই কামটো কৰা কামটো তোমাৰ কিবা সাৰ্ভিলেন্স ৰাডাৰ যে তোমাৰ S400 মিসাইলৰ আগে আগে থাকিব এই বস্তু ঠিক আছে সো ইয়াৰ কাম কি হ'ল চাই ধৰা পেলাব যে কিবা অবজেক্ট আহিছে নি সো ধৰা পেলাবৰ কাৰণে ই কিমান এটা সময়ত আখিটা অবজেক্ট একেলগে ধৰা পেলাবৰ ক্ষমতা আছে একেলগে তোমাৰ 600 কিলোমিটাৰ ৰেডিয়াছত তোমাৰ কি মানে 600 কিলোমিটাৰলৈকে যাব পাৰে কি আছে ইয়াৰ শক্তি আছে ইয়াৰ ইমানে কি ইয়াৰ ফ্ৰিকুৱেন্সি ভাল বা ইয়াৰ তোমাৰ যে তোমাৰ মানে যিটো ডিটেকচন পাৱাৰ ঠিক আছে ইয়াৰ বহুত বেছি ভাল এই ডিটেক্ট কৰিব ডিটেক্ট কৰাৰ পাছতে ই তোমাৰ এই পাৰ্টটো দিব ঠিক আছে এইটো তোমাক ফায়াৰ কন্ট্ৰোল বুলি কোৱা হয় কি বুলি কয় ফায়াৰ কন্ট্ৰোল ঠিক আছে এইটো পাৰ্টৰ নাম হ'ল ফায়াৰ কন্ট্ৰোল এই ফায়াৰ কন্ট্ৰোলে ক'ব যে ওকে মই ডিটেক্ট কৰিলো এই দুখন জেট আহিছে তো এই দুটা বস্তু ল মই কৰিছো সো এৰি পেলাই সো এই কামটো ইয়াত হেণ্ডঅভাৰ কৰিলে সমজাই দিয়া পাছত আকৌ ৰাডাৰ তোমাক কি কৰিব আকৌ তোমাৰ চাবলৈ আৰম্ভ কৰিব যে আকৌ নতুন কিবা অবজেক্ট আহিছে নি পুৰণা যিটো অবজেক্ট আছিল মই ডিটেক্ট কৰি মই ফায়াৰ কন্ট্ৰোল দিলো এতিয়া মই আকৌ নতুন অবজেক্ট বিচাৰিম ঠিক আছে সো ফায়াৰ কন্ট্ৰোলৰ কাম হ'ব এতিয়া সেই বস্তুটো তোমাৰ কি হ'ব সেই বস্তু তোমাৰ ফায়াৰ কন্ট্ৰোলে দেখিব তোমাৰ মেছেজ দিব মিসাইলক ক'ব যে মাৰ এটা অবজেক্ট আহিছে সো প্ৰথমে তোমাৰ কি যাব প্ৰথমে সাৰ্ভিলেন্স ভেনখন যাব সো সাৰ্ভিলেন্স কৰি পেলাই তোমাৰ ডিটেক্ট কৰি পেলাই ক'ব যে আহিছে কি আহিছে বুলি ক'ব ফায়াৰ কন্ট্ৰোলে ক'ব যে আহিছে ঠিক আছে ফায়াৰ কন্ট্ৰোলে ক'ব যে এটা মই মিসাইল এটা মই ডিটেক্ট কৰিছো বা এখন মই জেট এখন বা প্লেন এখন মই ডিটেক্ট কৰিছো তো এটা মাৰ সো ফায়াৰ কন্ট্ৰোলে ক'ব যে মিসাইল তোমাৰ দুটা মাৰ একেলগে দুটা যদি এটা মিছ হয় পাছৰটো ডেফিনেটলি এটা কৰিব ঠিক আছে সো মিসাইল তোমাৰ কি হ'ব প্ৰথমে এটা মাৰিব আকৌ এটা মাৰি দিব তাৰ পাছতে যে এটা যদি ডিটেক্ট নকৰে সেকেন্ডে অবভিয়াসলি ডিটেক্ট কৰিব সো এটা সিস্টেমত চলিব যে 5 মিনিটৰ ভিতৰত তোমাৰ এক্টিভ হ'ব 5 মিনিটৰ ভিতৰত তোমাৰ গোটেই সিস্টেমটো এক্টিভেট থাকিব ঠিক আছে ইয়াত কোনো হেৰি নাই আৰু ইয়াৰ স্পিড হ'ব 1 সেকেন্ডত তোমাৰ 5 কিলোমিটাৰ ডিসটেন্স 1 সেকেন্ডত 5 কিলোমিটাৰ যাব এটা মিসাইলৰ ডিসটেন্স আৰু প্লেন এখন সৰ্বাধিক হ'ব পাৰে তোমাৰ 1 সেকেন্ডত ম্যাক্সিমাম তোমাৰ 3 কিলোমিটাৰ ইয়াৰ ট্ৰেভেল তোমাৰ কি হ'ব ইয়াৰ স্পিড হ'ব পাৰে ঠিক আছে সো এইটো সিস্টেমত S400 মিসাইলে তোমাৰ কাম কৰিব সেই কাৰণে S400 কোৱা হৈছে কি বুলি সুদৰ্শন চক্ৰ বুলি কোৱা হৈছে ঠিক আছে একদম ঘেৰি ৰব লগে লগে তাতে কোনো একো কৰিব নোৱাৰে এতিয়া চোৱা এই S400 তোমাৰ এখন ট্ৰাকত দেখিছা তোমাৰ 4টা মিসাইল লৈ গৈছে এই ট্ৰাকখন তোমাৰ লঞ্চাৰ বুলি কয় ঠিক আছে যি বস্তু তোমাৰ লঞ্চ কৰিব তাক লঞ্চাৰ বুলি কয় ওকে সো লঞ্চাৰ এখন তোমাৰ 4টা মিসাইল থাকে ঠিক আছে 1 2 3 4 এখন লঞ্চাৰ তোমাৰ কেইটা মিসাইল যাব এখন লঞ্চাৰ তোমাৰ 4টা মিসাইল যাব ঠিক আছে সো ওয়ান লঞ্চাৰ কেৰি তোমাৰ 4টা মিসাইল যাব ঠিক আছে ওকে এই 4টা মিসাইল ঠিক আছে 4টাকে যদি মই 4 জায়গাত লগাই দিও এই 4টা মিসাইল যদি তোমাৰ 4টাকে মানে এটা লঞ্চাৰ হয় ঠিক আছে 1L মানে এটা লঞ্চাৰ 4টা মিসাইল 1L মানে এটা লঞ্চাৰ 4টা মিসাইল আকৌ 1L মানে এটা লঞ্চাৰ 4টা মিসাইল আকৌ এখন লঞ্চাৰ 4টা কি তোমাৰ মিসাইল হ'ব ঠিক আছে সো এনেকৈ যদি মই 4টা লঞ্চাৰ একেলগে লগাই দিও 4টা লঞ্চাৰ তোমাৰ কোৱা হয় এটা বেটাৰী বুলি কোৱা হয় কি বুলি কোৱা হয় এইবিলাক তোমাৰ কি হয় মিলিটাৰী শব্দ হয় যে 4খন লঞ্চাৰ একেলগে তোমাৰ কি বুলি ক'ব এক বেটাৰী বুলি ক'ব ঠিক আছে ওকে সো যদি মই এইটো কি হ'ল তোমাৰ বেটাৰী এক বেটাৰী দুই বেটাৰী নহয় সো এই কিটা গোটেই কিটা মিলি পেলাই হয় এটা বেটাৰী আৰু তোমাৰ এইটো একটা 2 3 লঞ্চাৰ 4 লঞ্চাৰ মিলি পেলাই হ'ল দুটা বেটাৰী ঠিক আছে এই দুটা বেটাৰীক একেলগে তোমাৰ কি বুলি কোৱা হ'ব এটা ৰেজিমেন্ট বুলি কোৱা হ'ব দুটা বেটাৰীক তোমাৰ একেলগে তোমাৰ কি বুলি কোৱা হ'ব এটা ৰেজিমেন্ট বুলি কোৱা হ'ব আৰু এটা ৰেজিমেন্টত কিমানটা মিসাইল থাকিব পাৰি ভাবাচোন যদি এটা তোমাৰ লঞ্চাৰ 4টাকে থাকে ঠিক আছে তো 32টা মিসাইল তোমাৰ কি হ'ব একেলগে যাব পৰা অৱস্থাত থাকিব ঠিক আছে আৰু এক লঞ্চাৰ তোমাৰ কিমান হ'ব 4টা মিসাইলত যাব ঠিক আছে মই কথা তোমাক ক'লো ঠিক আছে ওকে সো ভাৰতে তোমাৰ কি কৈছে এনেকুৱা বহুত কিন্তু তোমাৰ ৰাছিয়া পৰা লৈছে অকল এই তোমাৰ লঞ্চাৰ হয় যিটো মানে বন্দুক হয় বন্দুকৰ গুলি ম্যাক্সিমাম কিমান লৈছে তোমাৰ 1000 যদি বন্দুকৰ গুলিয়ে লৈ থৈছে ঠিক আছে মানে 1000 তোমাৰ কি লৈছে মিসাইল 1000 লৈ থোৱা আছে লঞ্চ পেড তোমাৰ 5টা তোমাৰ কিমান 5টা ৰেজিমেন্ট তোমাৰ লৈ থোৱা আছে আৰু কি লাগে তোমাৰ কোৱাচোন সো এইবিলাক যেতিয়া গোটেইটা বৰ্ডত লগাই দিয়া হ'ব কোনো তোমাক কি হ'ব সোমাব নোৱাৰে এটা চৰাই তোমাৰ নুহুদাকে তোমাৰ ভাৰত কি হ'ব সোমাব নোৱাৰিব এটা কথা ভাৰতৰ হাতত গোটেইখিনি সিস্টেম আছে আইৰন ডোম আছে আইৰন ডোমৰ কাম কি আছে আইৰন ডোমৰ কাম হ'ল যদি কোনোবা ড্ৰোন আহে ড্ৰোনক ডিটেক্ট কৰি পেলাই তোমাৰ কি কৰিব তৎক্ষণাত তোমাৰ নমাই দিব পাৰিব ঠিক আছে এই তোমাৰ আহিব তোমাৰ 70 পৰা 80 70 পৰা 100 কিলোমিটাৰ স্পিডৰ কাৰণে যদি আমি লওঁ 70 পৰা 100 কাৰণে যদি আমাক লাগে আমি কিলোমিটাৰ আকাশ লম ঠিক আছে যদি আমাৰ তাতে 30-40 লাগে আমি কিলো 30-50 লাগে আমি কিলো বাইক লম আৰু তাতে যদি আমাৰ ডিসটেন্সটো পাৰ হৈ যাবলৈ হয় তেতিয়া আমি S400 যাক আমি কি বুলি কওঁ সুদৰ্শন চক্ৰ আমি ইউজ কৰিম সো গোটেই কেইটা সিস্টেম আমাৰ কি আছে দেখত আছে সেই কাৰণে আমাৰ কি হয় তো মাল্টি লেয়াৰ ডিফেন্স সিস্টেম বুলি কোৱা ঠিক আছে মাল্টি লেয়াৰ ডিফেন্স সিস্টেম আমাৰ ইণ্ডিয়াত আছে সো যি নহলো মই এটা কম এখন যে ওয়াৰ হৈ গ'ল ঠিক আছে যি এখন ওয়াৰ্ক স্টাৰ্ট কৰিবলৈ খুব ভাল কিন্তু শেষ কৰাটো বহুত বেছি কঠিন ঠিক আছে সো যিখিনি এতিয়া আমাৰ কৰণীয় হ'ল এতিয়া যদি আমি দুইখন দেশৰ মানুহে শান্তি যদি বিচাৰো কাৰণ আমি
ইমোশ্যনেল মানুহ যে আমাক এটেক কৰিলে আমি এটেক কৰিলোঁ আমি এটেক কৰি থাকিম মানে এতিয়া সিহঁতে ভাবিব যে আমিও এটেক কৰি থাকিম চ' এটেক গৈ পেলাই এটা সময়ত তোমাৰ এনেকুৱা আহিবগৈ আছে যে World War III ৰূপান্তৰিত হ'বলৈ গৈ থাকিবও পাৰে ঠিক আছে নহ'লে বেছি ভাল ঠিক আছে কাৰণ এইবিলাকে এটা ফ্ৰেমতে দি পেলাই কি হয় শেষলৈ বহুত ডাঙৰ এটা ৰূপ লৈকে মই আশা কৰিম যে সোনকালে চলিউশ্যন আহক ঠিক আছে দুইখন দেশে কিবা এটা মানে ব্যৱস্থা লওক কাৰণ দুখটো অলৰেডি আমাৰে হ'বগৈ ঠিক আছে যদি কেনেবাকৈ পাৰমাণৱিক বোমাৰ যদি আহিব লগা হয় তো আমি কোনো নাপাচিম তাৰমানে দিল্লী নিচিনা এখন চহৰ 10 ছেকেণ্ডত যেতিয়া ধ্বংস হৈ যাব আমি আমাৰবিলাকনো কি হ'ব ঠিক আছে চ' যি হয় দেখা যাব আমি যিখিনি পাৰোঁ সেইখিনি সহায় কৰিম সদায় আমি দেশ আগত আমাৰ কাৰণে ঠিক আছে নেশ্যন ফাৰ্ষ্ট আমি আছোঁ জয় হিন্দ